এইবিলাক ঢেৰ এক্টৰ পাব কিন্তু এই দুটা কেনেকুৱা নেপাব কৈছো টেনচনো আছে মানুহবিলাক আগৰ এৰি থৈ আহিছে ন পিছত ড্ৰেছযোৰ আনি সযতনে ঘৰত ৰাখি থৈছো ঘপকে দয়াৰটো খুলি দেখি গ'লে বুকুখন ধমকে মাৰে মোতকেতো বেছি মিছ কৰিব নোৱাৰে মোক এই চৰি বিহু বুলি ভাবি বিহু গাই দিলো দে বিহু অনুষ্ঠান নহয় ন ময়ো গাই দিলো আপোনালোকে হুলস্থুল কৰি দিলে ন মানুহ মাৰিব দেই আপোনালোকে ভালে আছেনে সকলো মই এনেকুৱা কথা ধন্যবাদ দেই বাইদেউকো ধন্যবাদ মই এনেকুৱা কথা এটা ক'ম আমি আমাৰবোৰৰ এই শিল্পী সত্তা বা আমাক আৰ্টিষ্ট বুলি কয় শিল্পী বুলি কয় বিভিন্ন নামেৰে আমাক মাতে কে মাতে মোহন মাতে এতিয়া গোবিন্দ মাতে গোপাল মাতিব এতিয়া কথাটো হৈছে কিন্তু চবতকে ডাঙৰ কথাটো আমাৰতো দীপজ্যোতি কেওটৰ মাজতে ঘটনাটো শুনিছে তাৰ আগৰ বছৰ মই বেমাৰত পৰিছোঁ কিবাকে আপোনালোকৰ আশীৰ্বাদত ভাল হ'লো তাৰ সিও বেমাৰত পৰিলে বেমাৰত পৰিলেও এনেকুৱা হয় যে শ্বুটিংবিলাকতো আমি এটা টাইমিঙৰ ভিতৰত যিসকলে জানেই টাইমিঙৰ ভিতৰত আমি সেইমতে স্কেডুলবিলাক ৰাখি থওঁ শ্ব'টোবিলাকৰ পইচা লৈ থওঁ কথা পাতি থওঁ যে আমি যাম বুলি কিন্তু চবটো তাৰ ৰৈ গ'ল বেমাৰত পৰি গ'ল তাক ৰেষ্ট দি দিলে ডাক্তৰে কিন্তু মই আগতে আপোনালোকৰ ইয়াতে যদি মোৰ এই কথাখিনি আগতে কোনোবাই শুনিছে তেওঁ গম পাব মই সঁচাই কৈছোঁ নে মিছাই কৈছোঁ মই আগতে কৈছোঁ আমাক চবেই মৰম কৰে বা শিল্পৰ লগত জড়িত প্ৰত্যেকজনকে অসমৰ প্ৰত্যেক কোণৰ মানুহে মৰম কৰে সেইকাৰণে আমি খাই আছোঁ আমি জীয়াই আছোঁ আমাৰ পৰিয়াল চলি আছে কিন্তু মই এটা কথা কৈছিলোঁ মোৰ আমাৰ নিজৰ জন্মভূমি জন্ম জেগা নগাঁৱে মৰম কৰে সেইটো বেলেগ কথা নগাঁও বাদ দি বেলেগেও বহুত মৰম কৰে কিন্তু মই ভাবোঁ মৰিগাঁৱে বেছি মৰম কৰে বুলি সঁচাকে কৈছো এইকাৰণে কৈছো কাৰণ দীপজ্যোতি কেওট বেমাৰৰ পৰা উঠি আহি এইখন প্ৰথম শ্ব' য'ত আপোনালোকৰ সন্মুখলৈ আহিছে সি মৰসা কৰি তাক ডাক্তৰে ৰেষ্ট দিছে সি কৈছে মৰিগাঁৱত যাব পাৰি আৰু কিবাকে মই পাৰিম বুলি কৈছে অকণমান মই কৈছো যে বহুত হাই পাৱাৰ 500,000 mg সি মেডিচিন খাই আছে কিন্তু আপোনালোকৰ পৰা আশীৰ্বাদৰ যিটো মেডিচিন পাব সেইটো বেলেগ মেডিচিনে কভাৰ নকৰে আৰু আশীৰ্বাদ এটা ল'ৰাটোক দি দিয়ক না আপোনালোকে থেংক ইউ হৰি ওৰামটো লাহে লাহে হেৰি হ'ল আৰু কাহিনী ঢেৰ আপোনালোকে আমাক ভাল পায় আমিও কেক ভাল পাওঁ মোহনক ভাল পাওঁ আপোনালোকে ভাবকচোন কে মোহন দুটা ইমান মৰম কৰে আমি কৰি ইমান ভাল পাওঁ তাৰপিছত মোৰ মৰসা কৰি কেলে এৰি আহিম বাৰু কোনোবাই কৈছে বোলে একে ৰং চেনেলে আমাক ঢেৰ টকা দিছে কোনোবাই কৈছে বোলে ঘৰে মাতি আছ হে প্ৰভু এনেকুৱা হ'লে কৃষ্ণ 6-7টা আমাৰ কাম কৰা ল'ৰাই থাকিব মোৰ পিছত এনেকুৱা নহয় কথাবিলাক বাহিৰৰ ঢৌটো বেলেগ ভিতৰৰ ঢৌটো বেলেগ 10 বছৰ এমাহ কৰি তেওঁলোকৰ লগত দৰখাস্ত দি বুজাবুজি কৰি আমি ভাবিছোঁ বেলেগো কৰি এটা ট্ৰাই কৰোঁ ইমান বছৰ লাভ ইউ টু অকণমান ট্ৰাই কৰোঁ আমি এনেকুৱা কথা নাই যদি পাৰিলোঁ নোৱাৰিলে বেহাৰবাৰী দেখোন জন্মৰ পৰা আছোৱেই এতিয়া মই ধৰি লওক গুৱাহাটীত আছোঁগৈ কিবা কাৰণত কিন্তু সেইবুলি মোৰ পাথৰি ঘৰখন মই পাহৰি যাম নেকি বেৰ বাটাম পুচিল বুলি বেহাৰবাৰী আৰু সেইটোতো আপোনালোকে কিমান মিছ কৰিব মইতো নিজে মোতকৈ বেছি মিছ কৰিব জানো দৰ্শকে মইতো বেছি মিছ কৰিম পুলিচৰ ড্ৰেছযোৰ আনি সযতনে ঘৰত ৰাখি থৈছোঁ ঘপকে দয়াৰটো খুলি দেখি গ'লে বুকুখন ধমকে মাৰে মোতকেতো বেছি মিছ কৰিব নোৱাৰে মই কষ্ট কৰিছোঁ আপোনালোকে ভাল পাওঁ মোহনে কষ্ট কৰিছে বেহাৰবাৰী বাকী আৰ্টিষ্টে কষ্ট কৰিছে কাৰণে আপোনালোকে মৰম কৰিছে আমিনো এনেই ইমানকে অহংকাৰী হৈ গ'লো দে পইচা এসোপা আমি নকৰোঁ এনে কৃষ্ণ নালাগে এইবিলাক ৰিজাল্ট 60 বছৰমান হ'লেহে গম পাওঁ মণি একেটা বিল্ডিঙকে কিমান ৰং কৰি থাকিব চুলি কিন্তু বহুত কুচিল দেই ভালে আছে সকলো নহয় এইটো আপোনালোকেহে মোক সুধিব নেকি হয়নে
ধন্যবাদ সেই আপোনালোকৰ আশীৰ্বাদৰ কাৰণে আজি আহিছোঁ মানে যেতিয়া মানে ভকতক হেনো ভগৱানেও সমীহ কৰে ভকতৰ কথা ভগৱানেও শুনে মানে মই এটা ভাবোঁ যেতিয়া মানুহৰ ভকতৰ আশীৰ্বাদ থাকে তেতিয়া ভগৱানেও বস্তু ঘূৰাই দিবলৈ বাধ্য হয় যেনেকৈ মই ঘপককৈ মোক বেমাৰ যেতিয়া পৰিলোঁ যেতিয়া বিভিন্ন জেগাৰ পৰা খবৰ আহিছে বিভিন্ন জেগাৰ পৰা যেতিয়া খবৰ আহিছে যে আমুক ৰাইজে চাকি জ্বলাইছে আৰু আমুকে এনেকৈ কৈছে তেনেকৈ কৈছে ভগৱানক প্ৰাৰ্থনা কৰিছে আৰু আপোনালোকৰ সেই আশীৰ্বাদৰ কাৰণেই আজি চাগে মই ধুনীয়াকৈ আপোনালোকৰ মাজলৈ আহিছোঁ গতিকে ডক্টৰক মই সুধিলোঁ যে শ্ব' কৰিব পাৰিম নে নোৱাৰিম তেতিয়া কৈছে এটা সময় ৰেষ্টৰ পাছত আহিব লাগিব পাৰিবা কিন্তু মৰিগাঁৱৰ লগত ইমান স্মৃতি জড়িত আছে মোৰ ওচৰৰে এখন মৰিগাঁৱতে মই একাংকনাথ প্ৰতিযোগিতাত যেতিয়া যোগদান কৰিছিলোঁ ক্ষীৰোদ বৰুৱা একাংকনাথ প্ৰতিযোগিতা তাত আমি পুৰস্কাৰ পাইছিলোঁ আৰু মৰিগাঁওবাসী ৰাইজৰ আশীৰ্বাদ আগৰ পৰাই আছে গতিকে মই ডক্টৰক কৈছোঁ যে মৰিগাঁওবাসী ৰাইজৰ মাজলৈ এপাক যাওঁ বেছি কথাটো নকওঁ লাগিলে আহোঁতে ছেক্ৰেটাৰী দাদাই কৈছে তুমি একদম কমাই কথা ক'বা মই বোলো একেবাৰে কমাই ক'লে ধন্যবাদ বুলি কোৱা ভাষাটো সামৰি দিব লাগিব হয়নে আৰু চেলা থাকিবলৈ মই থাকিব আছোৱেই নহয় আৰু আপুনিতো জানে আৰু আগতে আছিল কে ছাৰ এতিয়া হ'ল গোবিন্দ মাজে মাজে কাহ এটা মাৰিম কিন্তু আপোনালোকৰ হাত চাপৰি আৰু মোৰ কাহ আজি হ'বনে মিলাই ধন্যবাদ ইয়াৰ মানে যিটো ঘটনা হ'ল আমাৰতো দৌৰা-দৌৰি লাগি গ'ল ঘটনা শুনি কান্দা কাটা হুলস্থুল ৰিয়েলটো কৈ আছোঁ যিটো নিউজত দেখিছে সেইটো কোৱা নাই আমি কোৱা একে মানুহে দিয়কচোন হয়নে নাটক কৰিলোঁ তাৰপিছত চিৰিয়েললৈ মাতিলে চিৰিয়েল কৰিলে মানুহে কি নাম দিলে কিবা দিলে তথাপিতো মানুহে এতিয়া যি মানুহে নাটকত পাইছে দাদাহঁতে এতিয়া পিছফালে কথা পাতি আছে এইবোৰ এনেকৈ হৈ যায় কিন্তু কথাটো যে যেতিয়া হুলস্থুল হৈ গ'ল তেতিয়া ডাক্তৰ আৰু এজন মানুহে মোক কি কৈছে জানে বোলে তাৰ যিটো কণ্ডিশ্যন সেইটো কণ্ডিশ্যনত বহুতৰ কিবা হৈ যায় বেছি ডিটেইলছত নকওঁ ন শব্দবোৰ শুনি গধুৰ হ'ব বেয়া লাগিব কৈছে আপোনালোকে একো কিয় হোৱা নাই জানে আপোনালোকক বোলে ৰাইজৰ ব্লেছিংছটো থাকে আশীৰ্বাদ থাকে কাৰণে আপোনালোকৰ একো হোৱা নাই সেইটো ডাঙৰ কথা কিন্তু থেংক ইউ গতিকে আমি অহংকাৰ কৰিবলৈ আমি এটিটিউড দিবলৈ দাদা ফটো এখন এইবিলাক ঢেৰ এক্টৰ পাব কিন্তু এই দুটা কেনেকুৱা নেপাব কৈ থলো খিনাইছো মানে অকণমান টেনশ্যনো আছে মানুহবিলাক আগৰ এৰি থৈ আহিছে নাই মানে চুলি দীঘল লগে যে মানুহটো কমি আহিল মণিব ঘূৰি চাই আপোনাৰ পাছফালে মণিব থাকিব চব ডিষ্ট্ৰিক্টতে কিন্তু বহুত মণিব থাকে ন এতিয়াতো সিদ্ধাৰ্থদা সেই আগৰ ভয়টো যোৱাই নাই চাপৰ মানুহ দেখিলে এনেকৈ চক খাই যায় কিন্তু এতিয়া যিগৰাকী পালো চাপৰ নহয় ওখ ঠিক আছে খালি মঙহ কম একে গুচোৱা মাছৰ কাঁইট দলে তাকে মাজতে চিকেন অলপ আনিছো তেওঁ কৈছে তুমি মোক কোৱা মই কি বনাম বইল বনাম নে গ্ৰেভি বনাম মই কৈছো নেলাগে আই তই মাংসৰ এইবিলাক আইটেম খুৱাব তোৰ গাতে অলপ বান্ধি ল আপোনালোকে খালি এটা কথা মই কৈ থওঁ যিসকলে ইয়াতে মই জানো ঢেৰ মানুহ আছে যি আমাৰ নাটক ভাওনাও চাই পাইছে আমাৰ ভেটিটো দেখিছে মই এটাই অনুৰোধ যে অকণমান বিশ্বাস ৰাখক আমি 10 বছৰ এমাহ কৰি একদম আলোচনা মৰ্মে বেহাৰবাৰীৰ পৰা ওলাই আহিছোঁ এনেকুৱা নহয় যে পইচা এগাল বিচাৰি আহিছোঁ এনেকুৱা নহয় বেহাৰবাৰী আমাক পইচা দিয়া নাই গোটেইখিনি চব আমি পোৱাৰ পিছত আমি ওলাই আহিছোঁ কৈ মাতি ওলাই আহিছোঁ যে আমি এক্টৰ এতিয়া বেলেগ ভ্ৰাম্যমান থিয়েটাৰত এবছৰ পিছত দেখোন এবছৰ বেলেগ আৰ্টিষ্ট গুচিয়ে যায় বেলেগ চিৰিয়েলত বেলেগ আৰ্টিষ্ট আহিয়ে থাকে আমি ভাবিলোঁ আমি যিহেতু এক্টৰ আমি ট্ৰাই কৰোঁ বেলেগ এটা কৰিবলৈ নোৱাৰিলে আমাৰ ভেটি আছে মই যদি গুৱাহাটীত চলিব নোৱাৰোঁ মইতো পাথৰিলৈকে যাম মই যদি আজি বিয়লি বৃন্দাবন কৰি মই নোৱাৰোঁ তেতিয়াহ'লে মইতো বেহাৰবাৰীলৈকে যাম তো কথাটো হৈছে অকণমান কষ্ট কৰোঁ কিন্তু আমিতো কষ্ট কৰিমেই আমিনো আপোনালোকৰ পৰা কি বিচাৰিম আমি যদি কষ্ট কৰোঁ ভালকৈ কৰিব পাৰোঁ আপোনালোকেতো চাবই আমি এটাই বিচাৰিব পাৰোঁ বেলেগ একো নাই বেলেগৰ কাৰণে হয়তো চুমচাদা চাদা মই আপোনালোকৰ কাৰণে অকণ ভালকৈ বজালে আশীৰ্বাদ আৰু তাতকৈ আমি কি বিচাৰোঁ বজালে ভালকৈ এবাৰ বজাই দিয়কচোন আমিও শক্তি পাওঁ খালি বিশ্বাসটো ৰাখক যাতে আমি ভালকৈ কৰি আপোনালোকক এণ্টাৰটেইনটো কৰি দিব পাৰোঁ
যাতে আপোনালোকৰ বিশ্বাস আহে যে ন' ডাউট ইহঁতে গোবিন্দ গোপাল ইহঁতে ঠিকেই কৰিছে বা এইটো ভাল লাগিব আজি আৰম্ভণিতে এসপ্তাহ বেয়া লাগিছে আজি মই কওঁ আপোনাৰ বেহাৰবাৰী যেতিয়া ছমাহ হ'লে 120টা এপিছড হৈ গ'ল ৰেঙনি কি চিনি পোৱা নাছিল সেই চিৰিয়েলখন বন্ধ কৰিবলৈ ওলাইছিল বেহাৰবাৰী কি গম নাপায় বাকী বাদে মোৰ মাক মই ৰেঙনিৰ কথা কওঁ মায়ে ৰঙৰ কথা কয় বুজিয়ে নাপায় তথাপিও এটা মৰখা কৰি যুঁজি আছো কিজানি ভাল পাব কিজানি চিনি পাব আজি বেহাৰবাৰী আউটপোষ্ট আমাৰ এছিয়াৰ ভিতৰত কিমান হৈ গ'ল ছেকেণ্ড মানে লংগেষ্ট চিৰিয়েল হৈ গ'ল কিমান ভাল লাগে নিজে জড়িত থকা চিৰিয়েল এখন তাৰপিছত আমি ইয়ালৈ আহিছোঁ কৈ মাতি আহিছোঁ যে এটা ট্ৰাই কৰোঁ পাৰিলে নোৱাৰিলে না সদায় একেধৰণে কৰি থাকিলে এটা প্ৰভাৱ পৰি যায় যে বেলেগ কেৰেক্টাৰ নলয় আমিবোৰ এইটোৱে উপাৰ্জন কৰোঁ এনেকেই চলোঁ পৰিয়ালটো চলে গতিকে আমি এটা ট্ৰাই কৰিছোঁ পাৰিলে নোৱাৰিলে নাই যদি আপোনালোকক ভাল লগাব পাৰিলোঁ নিশ্চয় আপোনালোকে আমাক সেইখিনি মৰম বা সন্মান মানে আশীৰ্বাদ দিব ভুল কৈছোঁ যদি ক্ষমিব ঠিকেই কৈছোঁ নে নাই এতিয়া আমি শ্ব'লৈ যাম এইখিনি কথা মনৰ কথা কাকো খুলি ক'ব নোৱাৰোঁ একমাত্ৰ নগাঁৱত পাওঁ আৰু মৰিগাঁৱত পাওঁ চবতে ক'ব নোৱাৰোঁ কিবা এটা কাৰণত ভাল বুজি পাওঁ মৰিগাঁও বা নগাঁও ভাল পায় বাকীবোৰ ভাবা বেহাৰবাৰী মানে কি জানা বেহাৰবাৰী নামটো কিয় হ'ল জানা কিয় বেহাৰবাৰী নাম দিলে বেহাৰবাৰীৰ অৰ্থটো কি যেনেকে মৰিগাঁৱৰ এটা অৰ্থ আছে বেহাৰবাৰীৰ অৰ্থটো তুমি কি জানা নাজানা কিন্তু মোক সুধিছা ময়ো নাজানো থেংক ইউ বেহৰ মানে হৈছে সৰিয়হৰ খেতি বেহাৰবাৰী বুলি এটা জেগা আছে তাত আউটপোষ্ট নাই তাৰ নাম দিছিল বেহাৰবাৰী আউটপোষ্ট এইখনৰ নামো বিয়লি বৃন্দাবন চব বিয়লি বৃন্দাবনৰ নামটো কোনে দিছে জানে বেহাৰবাৰী আউটপোষ্টৰ পৰিচালকে দিছে মনোজ শইকীয়া এই যে শইকীয়া চোৰ ওলাই তেখেতে দিছে আমি মকামিলাকে বাবা আশীৰ্বাদত ওলাই আহিছো খালি মানুহ সোপাই ইমান ট্ৰল কৰি লাগিছে অমিতাভ বচ্চন হোৱা হলেতো ভালেই আছিল এতিয়া আপোনালোকে কওকচোন এই 10 বছৰ 11 বছৰ বেহাৰবাৰীটো ভাল লাগিছে এইটো কিনানে বেলেগ বহুত কষ্টকে নিজৰ পইচা খৰচ কৰি বেলেগৰ পৰা খুজি আনিছো এইবিলাক ফটোৱা ল'ৰা ছোৱালী দিছে বেমাৰৰ পৰা উঠি আহি ফটোৱা কথা যেতিয়া হস্পিটাললৈ সি যেতিয়া গোটেই কাহিনী শুনি মানে হুলস্থুল লাগি মই গাড়ীখন লৈ গৈছো মোৰ ডাক্তৰ আদি গোটেই সোপা ঘেৰাওকি ধৰিছে ভাবিছে মোহনৰ বেমাৰ কি আহিছে কি যোৱা তাৰ ওচৰলৈ যোৱা মই মমেণ্টটো নেপাওঁ মোৰ মানে ঠেলি দিছে মই আকৌ এনেকে ডাক্তৰকেইটাক এনেকে দিছে ৰ'ব কেনেকুৱা আছে সি ইয়াৰ কথা এতিয়া দুখেই লাগে ক'লে মই যে কেনেকুৱা আছে কৈছে না ঠিকে আছে কথা চথা পাতি আছে ডাক্তৰ সোপাৰ লগতো পাতি আছে ন ফটোৱাটোতো নেৰিব তেজত আছে মই আকৌ কৈছো মই নাযাওঁ মই বোলে কান্দিব এনেকে সিহঁত আঁতৰি পিছত মই আঁতৰি অলপ সময় ৰৈ আছো কিন্তু মানুহে মনত ৰাখিব কি অমিতাভ বচ্চন হওক লাগিলে আৰু কে মোহনে হওক অসমৰ ৰিজনেল এক্টৰ মানুহ কিন্তু মানুহে তাৰ সন্মুখলৈ যে কৈছো কথাটো ক'ব নোৱাৰো আটকি ধৰিছে ডিঙিটো এনেই এনেকে দিছে সি এনেই হাতখন এইবোৰ কেন্দুলা লগাই আছে তাক গ্ৰীণ ড্ৰেছত তাক লৈ গৈছে সি এনেই হাতখন দি এনেকে দিছে চকু ধুল দিয়ে বাহিৰত মানে পুৰা মাছ মাংস খালো ভিতৰত গোটেই নাৰ্ছৰ মূৰ খাইছো হেল্ল' নাই হ'ব কালিলৈ আহিলো গেছটো দি দিলে হ'ল লৈ ল'ব দিয়ক মায়ে গেছৰ ফোন আহিছে কাইলৈ দিবই মানে চিলিণ্ডাৰ আপোনালোকৰ জীৱনত এটা কথা কৈ থওঁ যে ফুলে নাজানে ৰাতিপুৱা সি শ্মশানলৈ যাব নে শ্মশান মন্দিৰলৈ যাব তই জান ফুলে নাজানে যে ৰাতিপুৱা সি শ্মশানলৈ যাব নে মন্দিৰলৈ যাব কিন্তু ফুলে ভাবে দিনটো এনেই থাকিলেও সন্ধ্যা সি নাস্তাৰ লগতে যাম ৰাতিপুৱা বজাত কুলিকে দেখিয়ে জাননী দিলেগি বুলি ডাঙৰ মাই বহাগী পালেগি কেনে জোচ আহি গ'ল নে আমি এইখিনি মনৰ কথা মৰিগাঁও বুলি ক'লো এতিয়া ফটোৱামিটো কৰিমহে আমি
বাহিৰত আপোনালোকৰ কিন্তু খাটাৰা মানুহ এজন পাইছোঁ বাহিৰত তেখেতে কৈছে বোলে আমাৰ অসমৰ মাইকী মানুহ বিৰাট খাটাৰা বোলে চিলিণ্ডাৰ বুলি কওঁতে মনত পৰিল অসমৰ মাইকী মানুহ বিৰাট খাটাৰা বোলে এনেকৈ কৈছে ভাগ্য ভাল চিলিণ্ডাৰটো লোহাৰৰ হ'ল প্লাষ্টিকৰ হোৱাহেঁতেন বোলে শেষ হোৱাৰ পাছত পিটিকি 4 দিন চলালে মই হয়নে ডেকা ল'ৰাহঁতে নাস্তা বুলি কওঁতে খুব চিঞৰিছে কিন্তু মই এই নাস্তা বুলি ক'লে এটা কথা কৈ থওঁ এই ঠাণ্ডা দিনত আমাৰ চবতকৈ ডাঙৰ কথাটো হৈছে খুব ড্ৰাই স্কিন হয় প্ৰত্যেকে আমি ভুগি আছো মোৰো যদি পিক চাই গোটেই চিৰাল ফাট তেল ঘঁহি তৎ পোৱা নাই মিঠাতেলৰ পৰা একে বাৰ্টুলি বুলি ইটালী এটাও ঘনাই কাম নিদিয়ে সঁচাই কৈছো এতিয়া শেষত টেকেচা ইয়াতে মই সৰিয়হ খেতি কৰিম বুলি ভাবিছো জেগাতে গজাই জেগাতে পেৰি উঠে তেনেকুৱা কৰি থব লাগিব কিন্তু মই এইকাৰণে বিশেষভাৱে অনুৰোধ কৰিছো যে ফটোৱা কথাৰ মাজত ভাল কথাও দুই এটা ক'ব লাগে সদায় ফটোৱামিও নহয় যে আপোনালোকে যিমান পাৰে কিন্তু বিশেষকৈ মহিলাসকলে পানী খাব কিন্তু যিমান পাৰে মানে যিমান পাৰে পানী খাব মই ডেকা লোৱা কথাখিনি নকওঁ কাৰণ ডেকা লোৱাখিনি সন্ধ্যা পানীটো খাই বাৰু মহিলাসকলে যিমান পাৰে পানী খাব স্কিনৰ কাৰণে এইটো সময়ত প্ৰয়োজন কিন্তু আৰু চবতকৈ ডাঙৰ কথা মহিলাসকলে বহুত কষ্ট কৰি ইয়াত বহি থাকে য'ত তেওঁলোকে বাহিৰলৈ যাওঁ বুলি ভাবিলেও আপোনালোকে যাব নোৱাৰে কিন্তু আৰামত বহি চাই থাকে চকীৰ আশাত বেলেগে জ্বলে হয়নে কৈছেনে ক'ৰবাত মই এইটো আমিনো কি কৰিম সাধাৰণ শিল্পী আমি অনুৰোধে কৰিব পাৰোঁ বাহিৰলৈ উঠি যাব লগাই প্ৰব্লেমটো আগন্তুক যিবোৰ অনুষ্ঠান হ'ব চকী দখল কৰিব তাত এইটো নহওক ঘৰতে পানীটো কমাই খায় একদম আৰু এইখিনিতে ধন্যবাদ জনাইছো সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থা মৰিগাঁও জিলা শাখাৰ সৌজন্যত যি মহাৰাজক জয়ন্তী আয়োজন কৰিছে ইয়াৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি সকলোকে মানে এগ্ৰিকালচাৰ আমি শ্ৰদ্ধা জনাইছো যেনেকৈ আমি দেশ এখন আগুৱাই যোৱাত আমি ভাবোঁ যে দেশ এখন আগুৱাই গ'ল মানে এসোপামান ব্যৱসায় হৈ চব নিবনুৱা নাইকিয়া হৈ গ'লে দেশ এখন আগবাঢ়ি নাযাবও পাৰে দেশ এখন আগবাঢ়ি যায় কিন্তু শিক্ষা ক্ষেত্ৰত শিক্ষাত যদি আমাৰ ল'ৰা ছোৱালীখিনি আগবাঢ়ি যায় আমাৰ সন্তান তেতিয়াহ'লে দেশ এখন জ্ঞান বুদ্ধিৰে আগুৱাই যাব আৰু লগত কিন্তু কৃষকসকল এনেকুৱা এটা সময় আহক আমি বিচাৰোঁ এনেকুৱা এটা সময় আহক যে VVIPত মিনিষ্টাৰ MLA কোনোবা আৰ্টিষ্ট ডাঙৰ ডাঙৰ বহাৰ লগতে সমানে লাইন পুৰাই যাতে আমাৰ কৃষকসকল VVIPত বহিব পাৰে তেনেকুৱা এটা সময় আহক আপুনি মই যিয়ে নহওক যিয়ে নকৰোঁ আমি কিন্তু খাবই লাগিব ভাতমুঠি সেই ভাতমুঠি দিয়ে কিন্তু কৃষকসকলে গতিকে কৃষকসকলৰ সেইটো অৱস্থা আহক সেইটোকে কামনা কৰিলোঁ আৰু এগ্ৰিকালচাৰৰ যিবিলাক ইনিচিয়েটিভ লৈ থাকে তেওঁলোকক অভিনন্দন জনালোঁ অসমখন বিকশিত হৈ উঠক কৃষিৰে শস্য শ্যামলা হৈ উঠক সদায় যাতে আমাৰ অসমখন ভাৰতখন আৰু আগুৱাই যাওক থেংক ইউ চাপৰি বজালে ভালকে বজাব কমাই বজালে চাধা মৰাৰ নিচিনা লাগে এ তুমি না সরি এতিয়া যে গাভৰু এ আহাসু কাহলে অকণমান মৰম কৰো ক'ত আছে এইটো ই আকৌ যেনেকে কেক এটা তামোল দেখিলে ৰ'ব নাই ই আকৌ ঢোল দেখিলে ৰ'ব নাই এ ময়ো বিচাৰিছো সুগন্ধি ঐ গোলাপ ফুল অন্তৰে জানানে নিবিচাৰে জাতিকো তাৰপিছত জানানে ঐ জান মোৰ জান তাৰপিছত কোনে গাই থাকিব গোটেইটো বেলেগ গান আকৌ ঐ লাখুটি মূৰৰে ঐ পিতল ঐ আমাকো আছিলি ঐ দিবা ঐ লাহৰি ঐ গাহাটো কৈল শীতল যদি ফুৰ্তিটো লাগিছে এখন চাপৰি টাপৰি বজাই আকৌ গা চাবিলাক ল'লে এক্সাৰচাইজ ফুৰ্তিটো মানে মই কওঁ আপোনাক কৰোণাই কিন্তু আমাক শিকাই থৈ গ'ল দেই আপুনি এটা কথা মন কৰিছে কৰোণাত মধ্যবিত্ত যিখিনি শ্ৰেণী আছে মধ্যবিত্ত মানে মালটোত কৈছোঁ তাতকৈ তলৰ মানুহখিনি কৰোণাই কিন্তু একদম চেচ কৰি দিয়া নাই ধনী ধনী মানুহসোপাকহে কৰোণাই পাইছে কিয় হৈছে চাবচোন আপুনি AC ভিতৰত সোমাই থাকে গাড়ীৰ ভিতৰত ঘূৰি ফুৰে
হয়নে টকা পইচা বিচাৰ কিন্তু মই ধনী হ'ব নিবিচাৰোঁ সঁচাকৈ যিখিনি খাটি খোৱা মানুহ কোৰ মাৰি খায় ধান কাটি খায় সেইবোৰ মানুহ কোৰ নাই কিন্তু একো ডিষ্টাৰ্ব কৰা নাই মাটিৰ লগত যে থাকে হয়নে সেইকাৰণে কৈছোঁ বাকী আপুনি বাদ দিয়ক ওলাই আহিছে এনজয় কৰিম বুলিহে ওলাইছে নহ'লেনো কিটো আছে কওকচোন নহ'লে ঘৰত কাইলৈ কাম আছে ৰাতিপুৱা টোপনি ক্ষতি কৰি কষ্টহে হ'ব আপোনালোকৰ কাৰোবাৰ চাকৰি কাৰোবাৰ ল'ৰা ছোৱালী পঢ়া শুনা আছে ফূৰ্তি কৰা সময়খিনি ফূৰ্তি কৰিব লাগে পঢ়াৰ সময়ত পঢ়া কামৰ সময়ত কাম আমাৰ যেতিয়া পঢ়া শুনাত মন নাই কাম এইবিলাক কৰিব বা যা হয় গীতাঞ্জলি তই বৰ দুষ্ট ছোৱালী হ'বনে অলপ ফূৰ্তি হ'ব নাই নামি যাব পাৰিলোঁ কিন্তু নামি গ'লে ৰাতিপুৱা এনেই ওলাই যাব এইটো ট্ৰেইনত গোটেই খাই গৈ ক'ব নোৱাৰে হয় নাই হে নিৰুপমা তুমি আজি গাভৰু হ'লা লাৱনীতে হাতে যৌৱন আদৰি ল'লা নিৰুপমা তুমি আজি গাভৰু হ'লা লাৱনীতে হাতে যৌৱন আদৰি ল'লা মিউজিক বজাই থাক নিৰুপমা তুমি আজি গাভৰু হ'লা লাৱনীতে হাতে যৌৱন আদৰি ল'লা অ নিৰুপমা তুমি মধুলিয়া মোৰ মনৰ মাজতে তুমি বনালিছা মোৰ মনৰ মাজতে তুমি বনালিছা মোৰ লগত মানে দুজন ভাইটি আহে এজন ভাইটি ধ্ৰুৱ এজনৰ নাম শিৱ গাড়ী চলাই আৰু সি মোৰ লগত থাকে সিহঁতে কৈ আছে মই বোলে অনুষ্ঠানবিলাক আজিকালি বোলে ভালকৈ নকৰোঁ 10 মিনিট 15 মিনিট কৰি থৈ দিওঁ মই কৈছোঁ মোৰটোৱে তেনেকুৱা হৈ আছে বেহাৰ বাৰীৰ পৰা ওলাই আহিলোঁ বিয়লি বৃন্দাবন মোৰ মন চনবিলাক বেয়া লাগি থাকে মানুহে কেক মাতে ইফালে মই গোবিন্দ কষ্ট কৰি আছোঁ আজি কৈ আহিছোঁ বোলে আজি চাবি অনুষ্ঠান মন লগাইছিলে ৰঙা মোৰে পৰমৰ নাচনী এই আঙুলি ৰাখি দিব দেখিলে কেলৈ নোচোৱা মোক দেখিলে কেলৈ নামাতা নোচোৱা নামাতা কিহতে আলা কিহতে ওচৰলৈ গ'লে ফূৰ্তিটো লাগে আঁতৰলৈ আহিলে নালাগে ন অকণমানটো এনেকৈ হ'লে ফূৰ্তি এটা কৰিব পাৰিতো বোলে কেলৈ আছা চাই তুমি চা থাকিলে দেহা মোৰ মৰহি যায় তোমার বেজার মতা ভাবেছিল তোমার বেজার মতা ভাবেছিল লাখটি তুলিল সাঙ্গত করুমাই লেকে লইয়া সাসাই এ তুমি সা থাকিলে দেহা মোর মরহি যায় দেহা মোর মরহি যায় কিছুমান কণ্ডিশ্যন বুজি পাওঁ চবেই ফূৰ্তি কৰিব আমি বিচাৰিলেও নোৱাৰে সেইটোত মই বেয়া পায়ো লাভ নাই এনেকুৱা নহয় যে মোৰ কথাত ফূৰ্তি পোৱা নাই ফূৰ্তি পালেও কিছুমান মানুহে ফূৰ্তি কৰিব নোৱাৰে কোনে নোৱাৰে জানে যিখিনি বিয়া পাতিলে ইয়াতে যিখিনি শকত মানুহ আছে তেওঁলোকক এটা কথা কৈ যাওঁ শকত মানুহখিনি
সকলো মানুহে যি শকত মানুহ আজি জামানাত সকলো মানুহে ক্ষীণাব ট্ৰাই কৰি আছে মই নিজেও বহুত বেছি শকত আছিলোঁ এতিয়া ক্ষীণালো নে নাই এতিয়া মই কৈ দিওঁ যে ক্ষীণোৱাৰ নামত ৰাতিপুৱা উঠি দৌৰা দৌৰি এইবিলাক বেছি কৰিব নালাগে ভাত পানী বাদ দি মাছ মাংস বাদ দি ফাষ্টিং কৰি সেইবিলাকো কৰিব নালাগে এটা সৰু এক্সাৰচাইজ মই মৰিগাঁওবাসী ৰাইজক শিকাই থৈ যাওঁ যদি সঁচাকৈ ইয়াত মই পেণ্ডেলৰ লাইটটো জ্বলাই দিব নেকি এইফালেও দেখোন দিয়ে মানুহ পেণ্ডেলৰ লাইটটো জ্বলাই দিয়কচোন অকণমান মানুহবোৰ দেখোঁ যিখিনি সকল মানুহ আপোনালোকে যদি ক্ষীণাবলৈ বিচাৰে অনেষ্টলি মোৰ কথাটো শুনক সেইটো ঘৰত কৰিব ইমান কষ্ট কৰিব নালাগে মই কৈছোঁ এটা সাধাৰণ এক্সাৰচাইজ কৰক ক্ষীণাই যাব আপোনালোকে ৰাতিপুৱা উঠি খালী পেটতে বা দিনটোৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰত যেতিয়া সময় হয় কাৰণ বহুত মানুহ চাকৰিয়া থাকে ব্যস্ত থাকে এই এক্সাৰচাইজটো কৰিব চাওক ওপৰলৈ এবাৰ দিব ডিঙিটো তললৈ এবাৰ দিব প্ৰথম শ্ল'লি কৰিব নহ'লে ঘপকৈ লাগি যাব পাৰে এনেকৈ তাৰপিছত খৰকৈ কৰিব এক্সাৰচাইজটো শিকি লওক যদি পাৰে প্ৰেক্টিচ কৰক প্ৰব্লেম যদি নহয় তাৰপিছত ৰাইটে এবাৰ দিব লেফ্টে এবাৰ দিব এইটো শ্ল'লি কৰিব একেটা কথাই যাতে নাৰ্ভ চাৰ্ভবিলাক পাক চাক খাই নাযায় এই কাৰবাৰটো পিছত এনেকৈ খৰকৈ কৰিব খৰকৈ তেতিয়া কৰিব যেতিয়া কোনোবাই খোৱা বস্তু লৈ আনে এনেই ক্ষীণাই যাব যাবনে থেংক ইউ তহঁতৰ ঘৰৰ ল'ৰা এইটো যে তই যে বেমাৰ আজাৰ যে বিচনাত পৰি থাকিলি কিবা ফটোৱা কথা ভাবি অহা নাই মই ঔষধ খাওঁতে দিন গৈছে মানে শুনক বেমাৰৰ অভিজ্ঞতাৰ পিছত মই এটাই বুজিলোঁ জীৱন দুদিনীয়া সদায় মানুহে উদযাপন কৰি থাকিব লাগে জীৱনটো সদায় উদযাপন কৰিব লাগে খালি মাজে মাজে চুগাৰটো প্ৰেচাৰটো চেক কৰাই থাকিব লাগে মোৰ বিশ্বাস কৰোঁ মই এতিয়া জিন্দা ছাগলী দেখিলেও মোৰ ভয় লাগে প্ৰেচাৰ হ'লে সঁচাকৈ মই মানে প্ৰেচাৰ নাই ৰে বা ছাগলীটোৱে যেতিয়া মৰম লগা ছাগলীটোৱে যেতিয়া ঘাঁহ খাই থাকে তাৰ গাখীৰ যেতিয়া টিকলাকেইটাই খায় কোনোবাই আনি কঁঠালৰ পাত দিয়ে মই ভবা নাছিলোঁ যে এইডাল যে এনেকুৱা ডেঞ্জাৰাছ বস্তু সঁচাকৈ কৈছোঁ এতিয়া আমি বাদ দি দিলোঁ লাহে লাহে চব বাদ দি দিলোঁ ভাত খালোঁ মাংস দিয়ে কোনোবাই ছাগলী মাংস ভুলতো নাখাওঁ ভাত খালোঁ লাগিলে ছাগলী ফাৰ্ম এখন চাই আহিম কিন্তু এইটো ছাগলীৰ কাৰণে নহয় ন কিয় এনেকুৱা হৈছে জানে আপোনালোকে মই ক'লে ভাবিব ই একদম চিধাতে ফচাই থৈ গ'ল আৰু এই যে আপোনালোকে ইমান ভাল পায় এই টিকলাটোৰ পৰা যে ডাঙৰখিনিয়ে বয়োজ্যেষ্ঠজনলৈকে তাক মৰম কৰে ভাল পায় এই টিকলাটোৰ পৰা বয়োজ্যেষ্ঠখিনিৰ মাজত গাভৰু ছোৱালীসকলো নাই জানো গতিকে এইটো হাৰ্টত চলিওৱা বস্তু খালে মোহন মাতি আছে কিন্তু খালী হাতে আহিছে মাংস এতিয়া যাচিলে আপোনাৰ মাংস খাব নোৱাৰো এতিয়া মাংস নাখাওঁ চব ঘৰলৈ বান্ধো ঘৰত খোৱা মানুহ আছে নহয় চাহ ডেকা ল'ৰাই চাহ খায় মই ইয়াত যে কিৰাপৰাই গান গাই আছে মই এইফালে চালোঁ সকলোৱে ইমান সহযোগ কৰিছে এই পাছফালৰ দাদা এজনৰ বেছি ফূৰ্তি লাগিছে দাদাই কেনেকৈ সহযোগ কৰিছে জানে বাসুদা আপুনি যে গান গাই আছে দাদা সহযোগটো সকলোৱেতো এনেকৈ সহযোগ কৰিছে পাছফালৰ দাদাজনে সহযোগ কৰিছে চবৰে নেকি গান গাই থাকোঁতে ইমান এইটো কি বিহু গালে যে হাতে হাতে লগাব পৰা নাই একদম জলবায়ু না মই যে অথনি ক'লো মাইকী মানুহৰ কথা ক'লে সেই দাদাই মই দেখিছোঁ দাদা কিন্তু খাতৰা আছে মই সোমাই আহোঁতে মোক কৈছে এইটো কি ভাল লাগিছে মই বোলো দাদা ধন্যবাদ কৈছে নহয় জেকেটটো পিন্ধি ভাল লাগিছেনে মই বোলো ভাল লাগিছে হা সেই দাদাই মোক কি সুধিছে জানে মোক সুধিছে যে এমটো চিধা হৈ থাকে ডব্লিউটো ভাইটিক কিয় উল্টা হৈ থাকে তুমি জানা
মই বোলো এইটোতো হেৰি আৰু এলফাবেটটো এমটো এনেকৈ থাকে ডব্লিউটো উল্টা কৈছে নহয় নহয় কথা আছে কৈছে এম মানে হৈছে মতা মানুহ সদায় চিধা চিন্তা কৰে চিধা কথা কয় ডব্লিউটো হৈছে মাইকী মানুহ সদায় উল্টাই চিন্তা কৰে ইমান ডেকা ল'ৰাখিনিয়ে চিঞৰি দিলে মাইকী মানুহ চকি যাব মাইকী মানুহে বোলে উল্টাই চিন্তা কৰে বিয়াৰ বোলে এবছৰলৈকে যেতিয়া গিৰিয়েকে ঘৈণীয়েকক প্ৰশংসা কৰে জান বহুত ধুনীয়া লাগিছে তোমাক ইমান ধুনীয়া লাগিছে তেতিয়া ঘৈণীয়েকে কয় হেনো থেংক ইউ দাদাহে কৈছে দেই মোৰতো অভিজ্ঞতা নাই মই বিয়া হ'ব নাই তেতিয়া দাদাই কয় বোলে দাদাই কৈছে বোলে যেতিয়া প্ৰথম বিয়াৰ এবছৰ পিছত যেতিয়া মহিলাক গিৰিয়েকে যেতিয়া প্ৰশংসা কৰে জান ইমান ধুনীয়া লাগিছে তোমাৰ শাৰীখনৰ সৈতে তেতিয়া কয় কি কয় থেংক ইউ জান 20 বছৰৰ পিছত যদি একেটা মতা মানুহে ঘৈণীয়েকক যদি প্ৰশংসা কৰে তেতিয়া সন্দেহ হয় আজিচোন বেছি প্ৰশংসা কৰিছা ক'ত কি গণ্ডগোল লগাই আহিলে হয়নে বাৰু দাদাই যেনেকৈ সলাগিছে ফালিব সঁচাকৈ মাইকী মানুহবিলাক ধৰিব নাই আপুনি বিয়া এখনলৈ যাবলৈ ওলাব মাইকী মানুহে গোটেই কাপোৰ গডৰেজ খুলি আকৌ ক'ব ইছলামতে কোনটো কিনো নাহে দেখোন মাইকী মানুহ মতা মানুহতে মই যদি সুধি দিওঁ মইতো কি পিন্ধো এইটো পেণ্টৰ লগত এইটো ভাল লাগিব জানো দুইটা ক'লা ক'লাই যোৱা যি পিন্ধা পিন্ধি থাকা গুৰুত্ব নিদিয়ে বিয়া ঘৰলৈ দেখিব এনেকৈ জধলা মধলাকৈ গুচি গ'লো তইহে নকওঁ তেতিয়া কিন্তু সোমাই যাতে প্ৰেজেণ্টলৈ ক'ব তুমি এইযোৰহে পাব পিন্ধিব চবৰে একে হয়নে ইয়াতে কোনে কোনে লাভ মেৰেজ কৰিছে লাভ মেৰেজ আৰু এৰেঞ্জ মেৰেজৰ এটা ডাঙৰ পাৰ্থক্য আছে কি জানে লাভ মেৰেজত কিন্তু যাক ভাল পায় তাকে বিয়া পাতে যিজনী গাৰ্লফ্ৰেণ্ড তাকে বিয়া পাতে এৰেঞ্জ মেৰেজত কিন্তু বেলেগৰ গাৰ্লফ্ৰেণ্ড বিয়া পাতে মেলো ফালি পেলাব এতিয়া মোক মোহন লাগিছে জানো এই আপোনালোকে কওকচোন ৰাথোৰাইতো গ'লেই বেহৰবাৰীখন মোহন ইমান ধুনীয়া কেৰেক্টাৰ আপোনালোকে ইমান মৰম কৰে চাকৰি সৰু সৰু টিকলি দুজনী হয়নে বাচ্চাবিলাকে ইমান ভাল পায় মোৰো জানো মন নাযায় সদায়তো কেকেচাৰ মই চৰেই খাই থাকিলে কৈছোঁ বিয়লি বৃন্দাবৰ যোগেদি ভুকু এটা হ'লেও কেকেচাক মোৰ দিবলৈ মন নাযায় জানো এতিয়া মাৰিবলৈ ওলাইছো এইটো চিৰিয়েল নহ'ব মাজে মাজে চাই থাকিব এতিয়া বিয়লি বৃন্দাবন চাইছেনে চাব আপোনালোকে চাব আপোনালোকে আচলতে আমি বেলেগকৈ কৰিবলৈ অলপ চেষ্টা কৰিছোঁ সময় লাগিব মানে সেই কেকে মোহনটো আপোনাৰ ৰাইজৰ মৰমৰ অন্তৰ সদায় থাকিবই আমি সদায় কেকে মোহন হৈ থাকিমেই তাৰ মাজতে আমি অভিনেতা হিচাপে বেলেগকৈ কৰিবলৈ চেষ্টা কৰিছোঁ এইটো এটা হাত চাপৰি সঁচাকৈ দিয়া ভালকৈ মই তাতে এটা চৰিত্ৰ কৈছোঁ গোপাল কেমেৰাৰ পাছত গোপালৰ সৈতে মই গোপাল কিন্তু অতি দুখেৰে ক'বলৈ পাই সুখী হৈছোঁ যে লাষ্টটো অলৰেডি ঢুকাল দুটা কথা কৈ আমাৰ বিপিন ককাইদেউ আছে তেওঁ গান শুনিব আমি সামৰণি মাৰিছোঁ চবৰে খালি এটা আশীৰ্বাদ স্বৰূপ যিহেতু একেসোপা মানুহে একেলগে চিঞৰিলে কি কয় বুজি নাপায় আমি ৰাইজৰ পৰা কি বিচাৰিম অকণমান হাত চাপৰি বজালে সেইটোৱে আমাৰ মূলধনৰ নিচিনা ফিক্স ডিপজিট কৰি দিব থেংক ইউ আমি অনুষ্ঠান সামৰিছোঁ মহাদেউ গোসাঁয়ে ডম্বৰু বজালে পাৰ্বতী বজালে বিনা কৈলাসত নামৰ ধ্বনি শুনা কৈলাসত নামৰ ধ্বনি শুনা বম বম হৰ হৰ মহাদেৱ থেংক ইউ সকলোৱে এনেকৈ একগোট হৈ সদায় থাকক নিজৰ চুবুৰীটো নাম এষাৰ ধৰক ধূলা ৰঙে কলিয়া ধূলা ৰঙে এইটো আহিবনে মিউজিকটো
না মিউজিকটো বজাবি ৰাইজে মানে এটা মোক ইংগিত দিছে অকণ এইবাৰ সহযোগ কৰি আমাক বিদায় দিব অথনি পৰা যে সেইটো নাই দিয়া এইবাৰ বিদায় দিব অকণ এইটো এতিয়া আৰম্ভ কৰকচোন মিলা মই স্কেল কৃষ্ণ ধূপ খেলা ৰঙে হে কলিয়া ধূপ খেলা ৰঙে বিয়া পাতিলো ফটো ভালে হ'বতো ঘামৰে মুকুতা তুৰিলা হাতিলা কৈ যমুনাৰ তীৰে কলিয়া পেণ্ডেলৰ লাইটবোৰ জ্বলাই দিয়ক আমি যাওঁ বিদায়টো ধুনীয়াকে সোমাই আহোঁতে ইমান উৎপাত কৰি হাত চাপৰি বজাইছে বিদায়টো তেনেকে দিয়ক আমিও স্মৃতি এটা লৈ যাওঁ যে মৰিগাঁও আমাৰ কাৰণে একেই আছে বজাবনে দেচোন এবাৰ এইটো সকলো হয় আহিব বৰি আইচ ঘৰ সংসাৰ যেন চব বাদ দি দিম ধূপ খেলা ৰঙে হে কলিয়া ধূপ খেলা ৰঙে কৃষ্ণ বন্দনা সেইটো এই মহাদেৱ গোসাঁয়ে ডম্বৰু বজাইছে পাৰ্বতী বজালে বিনা কৈলাশত নামৰ ধনী শুনা কৈলাশত নামৰ ধনী শুনা হৰ হৰ মহাদেৱ থেংক ইউ আপোনালোকে স্থানীয় ৰাইজ সদায় এনেকৈ থাকক দেই থেংক ইউ বহুত বহুত ধন্যবাদ মোৰ এটা সৰু অনুৰোধ কৰি থৈ যাওঁ আপোনালোকে ঈশ্বৰ ভক্তি কৰি সদায় প্ৰত্যেকজনে বিভিন্ন কাৰণত হওক স্বাস্থ্যৰ কাৰণে হওক ঈশ্বৰৰ নামত হওক আপোনালোকে সদায় উপবাসে আছে আউসী পূৰ্ণিমাত সদায় ফাষ্টিং কৰিছে আজিকালিতো বহুত ফাষ্টিং ওলাল কিন্তু মোৰ এটা অনুৰোধ মই নিজেও অভিভাৱক হ'লোঁ পিতৃ হ'লোঁ মোৰ এটা অনুৰোধ যে যিসকলৰ ঘৰত কণ শিশু আছে যিসকল মোবাইলৰ এডিকশ্যনত সোমাই গৈছে সেই পিতৃ মাতৃসকলক মোৰ বিনম্ৰ অনুৰোধ যে আপোনালোকে যদি সম্ভৱ হয় সপ্তাহটোৰ কোনোবা এটা দিন ফাষ্টিং কৰক ই ফাষ্টিং কৰক যাতে সেইদিনা নিজৰ সন্তান নিজৰ মোবাইলৰ পৰা আঁতৰি থাকে টিভিৰ পৰা আঁতৰি থাকে কোনো ধৰণৰ ইলেক্ট্ৰনিক বস্তুৰ পৰা আঁতৰি থাকে ই ফাষ্টিং কৰক যাতে আপোনাৰ ল'ৰা ছোৱালী এই এডিকশ্যনটোৰ ভিতৰত নোসোমাই মই নিজেও যিমান পাৰোঁ ঘৰখনত ট্ৰাই কৰি আছোঁ আপোনালোকেও ট্ৰাই কৰক কাৰণ কণ আমাৰ ল'ৰা ছোৱালী সোপাই দেশৰ এটা সময়ত ভৱিষ্যত কিন্তু থেংক ইউ সকলো ভালে থাকক লাভ ইউ অল চাই থাকিব বিয়লিৰ বৃন্দাবন গোপাল গোবিন্দ থেংক ইউ প্ৰত্যেকজন অসমীয়া অন্তৰত চুই যোৱা দুইজন শিল্পীক আমি সৌভাগ্য আজি আমি পৰিৱেশত পাইছোঁ কে মোহনক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু আমি অসমীয়া মানুহ বিহু বুলি ক'লে আমি পাগল কে মোহনকো আমি এটি ৰাইজৰ ফালে অনুৰোধ জনাইছোঁ এটা বিহু গীত পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ এই প্ৰকৃতিৰ বুকুলৈ ও বসন্ত আহিলে ও গছে বনে খোলা এই কিনো অসমীয়াৰ ও বিহুটি ও আহিলে জান বিহু বিহু ও লাগি এটা বিহুৱে গাওঁ সকলো ভালে থাকা সকলো ভালে থাকা আকৌ আহিম আকৌ লগ পাম
সৰুকে ভাল লগা গান এটা গাই যাওঁ এই ৰাতি দুপৰলৈ মইনা এই কেঁচা কেঁচা মৰম তোমাক যাচিমে এই কাষতে বহুৱাই মইনা মিঠা মিঠা মৰম চুমা যাচিমে কোনটো বুজিবা তুমি ক'লে মইনা বুজি পাবা মোৰ হ'লে মইনা আৰে মৰমনো আচলতে যৌৱনো আচলতে কি এই যে সৰু সৰু ল'ৰা ছোৱালীখিনি এয়া চাওক এই সৰু সৰু ল'ৰা ছোৱালীখিনি কিমান স্মাৰ্ট আপোনালোকে জানেনে অসমৰ ভিতৰত সকলোতকৈ অলগত দল ল'ৰাটোৰ নাম কি জানে মোহন কিন্তু এই মোৰ বয়সৰ মানে ইমান সৰু সৰু ল'ৰা ছোৱালী কিমান স্মাৰ্ট মই দেখাই দিওঁ তোমালোকে আচুৰ্যৰ গানটো জানানে বিয়া গানটো মই ডাঙৰখিনিয়ে সহযোগ নকৰিবা সৰু ল'ৰা ছোৱালীখিনিয়ে সহযোগ কৰিব হা এ লাগে মইনা ডাঙৰখিনিয়ে নাগাব দেই এ লাগে মইনা ৱাটাৰফল দেখিছে কিমান মুখস্থ কিমান স্মাৰ্ট এ লাগে মইনা ৱাটাৰফল কাটা চামুচেৰে দুয়ে দুয়ে চাৰিয়ে তিনিয়ে এই হাঁহটো কি হ'ল দেখিছে মানে পঢ়া কথা সুধিলে চব মগন হৈ যায় এই চবে লাগে মই নাচে যাম 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 ৱাটাৰফল চাম 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 কাটা চামুচে খাম খাম দুয়ে দুয়ে চাৰিয়ে এই নাই নাই সকলোৱে জানে মই এনেই খবৰকে সুধি দিয়াৰ কাৰণে ন বিহু বিহু গালো ধন্যবাদ আৰু মোৰো সঁচাকৈ ভাল লাগিল এনেকৈ আজি ওলাই আহি মুকলি মনেৰে ওলাই আহি পেলাই বিৰাট ভাল লাগিল ইয়াৰ পিছত সংগীতৰ অনুষ্ঠান আছে আমাৰ ককাইদেউৰ সংগীতৰ অনুষ্ঠান আছে সকলোৱে চাব আৰু আমাৰ এনেকৈ যেনেকৈ এতিয়ালৈকে মৰম দি আছে ভৱিষ্যতে আপোনালোকে আমাক এনেকৈ মৰম দি যাব বিয়লি বৃন্দাবনখন আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ সকলোৱে ভালে থাকক আমাকো আশীৰ্বাদ কৰিব তাকে কামনা কৰিলোঁ আকৌ আহিম মৰিগাঁৱলৈ মৰিগাঁৱৰ লগতো সম্পৰ্ক আমাৰ একেই জেগা ভৱিষ্যতে আহিম আৰু আপোনালোকৰ মৰম চেনেহ যাতে এনেকৈ পাওঁ সকলোকে লাভ ইউ অল লাভ ইউ সকলোকে বয়োজ্যেষ্ঠসকলক সেৱা জনাইছোঁ সকলো ভালে থাকক এনেকৈ এবাৰ দি দিম থেংক ইউ দেই